আজি বিলাহী ললোঁ আৰু লগত থাকিব মাছ। বিলাহী সকলোৰে প্ৰিয় হয় আৰু সকলোৱে খাই ভালো পায়। মই বিশেষকৈ কেঁচা চাটনি হওক আৰু পুৰি পেলাই পিটিকা বনোৱা হওক, যেনেকৈ হওক মই ভাল পাওঁ। আজি মাছ আৰু বিলাহী হ'ব। এয়া মই সকলোখিনি লৈ ধুই কৰি ধুনীয়াকৈ কাটি কুটি ল'লোঁ আৰু লগত মাছখিনিও ধুই অলপ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই বিলাহীখিনি বনাবৰ বাবে কেৰাহী পাতি দিলোঁ। তেলখিনি গৰম হৈছে আৰু ইয়াত মই প্ৰথমে নহৰু দিলোঁ, তাৰপিছত পিঁয়াজ দিলোঁ আৰু জলকীয়া, হালধি, অলপমান নিমখ সোৱাদ অনুযায়ী, আৰু ইয়াত মই দিছোঁ অলপ জালুকৰ গুড়া। মই ইয়াত জিৰা এড নকৰোঁ আৰু বিলাহীখিনি মই এতিয়া দি দিলোঁ আৰু ইয়াত মই পানী এড নকৰোঁ। এতিয়া যেতিয়ালৈ বিলাহীখিনি ভালকৈ সিজি যাব তাৰপিছতহে মই পানী দিম। এয়া বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। ইয়াত মই ফ্ৰাই কৰা মাছখিনি দি দিলোঁ, মানে কমকৈ ফ্ৰাই কৰিছোঁ মাছখিনি। বেছিকৈ ফ্ৰাই কৰিলে মাছৰ মানে যিটো সোৱাদ থাকিব লাগে সেই সোৱাদটো কমি যায়। তো এতিয়া বিলাহীখিনি উতলি গ'ল আৰু নমাব হওঁতে মই ধনিয়া পাত এড কৰি দিলোঁ। মাছ আৰু বিলাহীৰ আঞ্জা হৈ গৈছে। এয়া মই ভাত ল'লোঁ, লগতে আকৌ জলকীয়া দুটাও লৈছোঁ আৰু অলপ ভোট জলকীয়া আচাৰ লৈছোঁ, যিটো মোৰ মানে মোবাইলটো ধৰা অসুবিধাৰ বাবে মই গোটেইখিনি ভিডিঅ' কৰিব পৰা নাই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট কৰি জনাব আৰু মোৰ বিলাহী আঞ্জাখিনিক কেনেকুৱা লাগিছে সেইটোও জনাই দিব। আপোনালোকে কেনেকৈ বনাই এবাৰ জনাই দিবচোন। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই।